আখৰ কৃষ্ণ আৰু ৰাধা, লগতে এইফালে আছে মোহিনী আৰু বাকীসকল গোপী ন। তই ল'ৰা আখৰ ওলাবি নে ছোৱালীৰ আখৰ ওলাবি? কালিয়া দমন নে কেলি গোপাল? আপোনালোকে আহিব চাবলৈ কৃষ্ণ। এই 2024 বৰ্ষৰ আখৰলৈ নিমন্ত্ৰণ জনাইছোঁ। হেল্ল' গাইজ, এম শিৱম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুৱাহাটী বাইকাৰ্ছ নয়ন। বৰ্তমান মই আছোঁ আমাৰ ঘৰৰ কাষতে থকা বৰিগাঁও আঞ্চলিক শংকৰ মাধৱ পাঠ মন্দিৰত। আৰু যিহেতু মানে অসমৰ চাৰিওফালে বৰ্তমান আখৰা চলি আছে, সেয়ে ময়ো ভাবিলোঁ যে অলপ আখৰা চাই আহোঁ আৰু লগতে আপোনালোকক দেখাওঁ। সেয়ে ভিডিঅ'টো বনাব আহিলোঁ, গতিকে আপোনালোকে শেষলৈকে চাই থাকিব। নে কি কয় বাপজন? নমস্কাৰ। এতিয়া আগন্তুক ৰাসৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছে। 15-16 তাৰিখে ৰাস, সেইকাৰণে সকলোৱে আহিব চাবলৈ। প্ৰথম দিনাখন ল'ৰা ৰাস, দ্বিতীয় দিনাখন ছোৱালী ৰাস। আহিব, ভাল লাগিব, দেখুৱাই দিয়ক। আৰু মোৰ পিছফালে আপোনালোকে দেখিব পাইছে ইমান ধুনীয়াকৈ মানে ৰাসৰ আখৰা চলি আছে, আৰু গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু এইফালে মোৰ লগত আছে আমাৰ ল'ৰা ৰাসৰ কৃষ্ণ। নমস্কাৰ। ৰাস কেতিয়ালৈ? 15-16 তাৰিখে সকলোকে নিমন্ত্ৰণ জনোৱা হ'ল। আমাৰ জাজৰি বেলতলত আমাৰ সকলোলৈকে নিমন্ত্ৰণ থাকিব। আপোনালোকৰ তাত ৰাস কেতিয়া হয় মই নাজানো। আমাৰ ইয়াত 15-16 তাৰিখে ৰাস নৱেম্বৰৰ। আপোনালোকে চাবলৈ আহিব। মৰিগাঁও অসম। আৰু ইয়াত শংকৰ মাধৱ পাঠ মন্দিৰত হ'ব এই ভাগ, আৰু তাত কালিয়া দমন নাট ভাগ অকণমান হ'ব। কালিয়া দমন নে কেলি গোপাল? আপোনালোকে আহিব চাবলৈ কৃষ্ণ। ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব, লাইক। আৰু ইয়াত আহি মানে মোৰ এটা বস্তু বেছিকৈ ভাল লাগিছে, সকলোৱে মানে আমাৰ নিজৰ অসমীয়া সাজযোৰ পৰিধান কৰি ইমান ধুনীয়াকৈ মানে ৰিহাৰ্চেল কৰিব আহিছে। সঁচাকৈ মানে কিবা এটা ভাল লাগি গৈছে। আৰু এইফালে মোৰ লগত আছে প্ৰবীণ ডেকা দাদা, আৰু প্ৰবীণ দাই এইবাৰ আমাৰ ৰাস উদযাপন সমিতিৰ সম্পাদক হয়। প্ৰবীণ দা, ৰাসৰ প্ৰস্তুতি কেনেদৰে আগবাঢ়িছে? ধন্যবাদ। বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আমি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ভাগ আয়োজন কৰিছোঁ বেলতল বৰিগাঁও শংকৰ মাধৱ পাঠ মন্দিৰ প্ৰাংগণত। গতিকে তাৰে পূৰ্ণ প্ৰস্তুতি বৰ্তমান চলি আছে। এয়া আপুনি দেখিছে, প্ৰথম দিনা আমাৰ পুৰুষ ৰাস হ'ব আৰু দ্বিতীয় দিনা আমাৰ যুৱতী আৰু মহিলাসকলৰ ৰাস আয়োজন কৰিছোঁ। গতিকে আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে অনাগত দিনত আমাৰ যিখিনি ৰাস হৈছিলে তাৰ পৰা বহুত দৰ্শক আহে। গতিকে আপোনালোককো আমি এই 2024 বৰ্ষৰ ৰাসলৈ নিমন্ত্ৰণ জনাইছোঁ।
এইফালে আছে আমাৰ ছোৱালীৰ আখৰ কৃষ্ণ আৰু ৰাধা, লগতে এইফালে আছে মোহিনী আৰু বাকীসকল গোপী ন? কি নাম হয় তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী পৰিস্মিতা হিৰা। এইখন লাষ্ট চোৱা, এই নামটো মই জানোৱে মই চুমকি। আমাৰ কৃষ্ণ এইবাৰ। এই লাজতে হাঁহি চালে। আৰু তোমাৰ নামটো? মোৰ নাম নিকি। নিকি। আৰু ইহঁতকেইজনী মানে পুৰা পলাই ফুৰিছে লাজতে। ঐ তই ল'ৰা এখন ওলাবি নে ছোৱালীৰ এখন ওলাবি? আৰু এইফালে মোৰ লগত আছে ৰঞ্জু ভিন্দু, লগতে বৰ্তা আৰু দাদাহঁত আছে। প্ৰথমে আমি জানিব বিচাৰিম, যিহেতু আপুনি এইবাৰ পৰিচালকৰ দায়িত্বত আছে, প্ৰতি বছৰে থাকে। ৰাসৰ বিষয়ে আৰু কি ক'ম আৰু, আমাৰ ধৰক আমাৰ চাইডে যিখিনি ৰাস আমাৰ চলি আছে, মানে সেই ৰাসখিনিৰ লগত আমাৰ আচলতে বস্তুখিনি অকণমান আৰু বেলেগ ধৰণৰ আৰু আমাৰ যিখন মুকলিমূৰীয়া যিখন আমাৰ বৃন্দাবন কেলিগোপাল নাট, সেইখন আমি আমাৰ ইয়াত মঞ্চস্থ কৰি আছোঁ প্ৰতি বছৰে। এইবাৰ আমি অকণমান মানে অকণমান মানে সাল সলনি এটা কৰিম বুলি মানে ভাবিছোঁ। আমাৰ এখেত মূল বায়ন, আমাৰ এছিষ্টেণ্ট বায়ন, আমাৰ কমিটিৰ মানে আমাৰ সম্পাদক, উপসভাপতক মানে আৰু তেওঁ নিপন ৰাজবংশী মানে বাদ্যযন্ত্ৰত আছে। এতিয়া আমাৰ কথা হ'ল কি, আমি এবাৰ মানে এটা আমাৰ ভাগৱতৰ মতে আমি অকণমান কৰিবলৈ আগবাঢ়িছোঁ। যিহেতু আমাৰ কৃষ্ণই পুতনাক প্ৰথম বধ কৰিছিলে, আমি সেইটো আলম লৈ আমি এবাৰ পুতনা বধটো আমি প্ৰথম ৰাখিছোঁ। তাৰপিছতে চক্ৰবাদ অসুৰ আছিলে, চক্ৰবাদ অসুৰটো এতিয়া আমি অকণমান অসুবিধা এটাত পৰিছোঁ, সেই গতিকে আমি অঘবকটো আমি বধ ৰাখিছোঁ, অঘাসুৰ বধটো ৰাখিছোঁ। এনেকৈ আমাৰ 3টা ছাবজেক্ট ৰাখিছোঁ আৰু তাৰপিছত এই 3টা ছাবজেক্ট মানে আমি সমাপ্ত হোৱাৰ পিছতে আমাৰ বৃন্দাবনৰ পৰা মথুৰা বালিলৈকে, যমুনা বালিলৈকে আমাৰ যিখিনি আমাৰ পৰ্যায় মহাৰাসৰ, এইখিনি আমি মানে আয়োজন কৰিবলৈ আমি মানে সিদ্ধান্ত কৰিছোঁ। মানে এইখিনিয়ে আৰু গতিকে আৰু আমি সমূহ ৰাইজক আমাৰ এই ৰাস মহোৎসৱলৈ আমি আমন্ত্ৰণ জনাইছোঁ। সমস্ত আহি জানো আমাৰ ৰাসখন উপভোগ কৰে আৰু দেখি কেনেকুৱা পায়, আমাক জানো অকণমান কিবা ভুল ক্ৰুটি হ'লে আমাক আঙুলিয়াই দিয়ে। এইখিনি আমি আপোনাৰ সমস্তৰ চৰণত আমি সেৱা ধৰিছোঁ আৰু দেই। আমাৰ 15-16 তাৰিখে আমাৰ ৰাস হ'ব ইয়াতে। এইখিনিয়ে আৰু আমি নিমন্ত্ৰণ জনোৱা হৈছে। নমস্কাৰ, আমাৰ এখেত মানে মোৰ ভিন্দ হয়, মোৰ মাজু ভিন্দ। এখেত মানে আমাৰ নাট ভাওনাত সমস্তবিলাক যিমানবিলাক চিনেৰি লাগে সমস্তবিলাক তেখেতৰ হাতত আছে। তেখেতে সম্পূৰ্ণভাৱে এইবিলাক বনাব পাৰে। গতিকে এইবাৰো আমি তেখেতক আমাৰ সম্পাদক সভাপতি আমাৰ কমিটিখনে তেখেতলৈ দায়িত্ব ন্যস্ত কৰিছে। তেখেতে আমাৰ শ্ৰীকৃষ্ণ শুই থকা যিখন আমাৰ বিচনা, সেইখন তেখেতে বনাব আৰু লগতে অঘাসুৰ যিটো সাপ আমাৰ ডাঙৰ সাপ হয়, সেইটো তেখেতে বনাব। অঘবক যিটো চৰাই, ডাঙৰ চৰাই, বগা চৰাইটো তেখেতে বনাব। ইতিমধ্যে তেখেতে যোজা চলাই আছে। হয়, আৰু বৃন্দাবনৰ যিখিনি আমাৰ শংখচূড়ৰ যিখিনি মানে আমাৰ কৰিব লগা যিখিনি কাম, তেখেতৰ দায়িত্বতে গোটেইখিনি দিয়া হৈছে আৰু প্ৰতি বছৰে তেখেতে দায়িত্ব লয় আৰু লগতে আমাৰ তেখেত এজন আমাৰ ভাল পেইণ্টাৰ, বিভিন্ন অনুষ্ঠানত তেখেতে মানে পেইণ্টাৰ কৰি আহিছে। গতিকে আপোনালোকক সেৱা ধৰিছোঁ, যদি প্ৰয়োজন হয় তেখেতক আপোনালোকে যোগাযোগ কৰিব পাৰে। তেখেতৰ নাম বদন বৰা, বকুলতল। মই নাম্বাৰটো স্ক্ৰীণত দি দিম, আপোনাৰ কণ্টেক্ট নাম্বাৰটো। হয় হয়, তেখেত আমাৰ এজন সুন্দৰ পেইণ্টাৰ, প্ৰতিভাশালী পেইণ্টাৰ বুলি আমি ক'ব খুজিছোঁ। নমস্কাৰ দেই, কৃষ্ণ। আৰু আপোনালোকে গোটেইখিনি গম পালে, খুৰাই ধুনীয়াকৈ বুজাই দিলে।
আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল থেংক ইউ